লোকেশ্যন চেক কৰক লোকেশ্যন ড্ৰোন চ্ৰোন থকাৰ তেন্তে কথাই নাছিলে তোমালোকে ক'ৰ পৰা আহিছা ঢকুৱাখানাৰ পৰা চাইকেল চলাই আহিছা কেইজন আহিছা 5 জন তুমিও আহিছা নেকি ইমান সৰুতে একদম পূৰা চাইকেল চলাই ক'বই নালাগে হাবুং চাউলং চুকাফাই 1239 খ্ৰীষ্টাব্দত হাবুঙত পদাৰ্পণ কৰিছিলে মানুহজন মৰিলে শটো ধুই পখালি বাকচত ভৰাই মৈদাম দিয়ে তাৰ কাৰণে এইটো উত্তৰ দিশত এটা হৰদুৱাৰ পুখুৰী পাৰতে মৈদামটো আছে আৰু তাতে সৰ্বানন্দই উঠি ভাষণ দিলে ভাষণ দি হাবুঙক 2 কোটি টকা দিম বুলি ক'লে কৈয়ে 4 ব্যক্তি গৈ হেলিকপ্টাৰত উঠিলে হেলিকপ্টাৰ উৱা মাৰিলে কিন্তু সেই হেলিকপ্টাৰ বহুত ওপৰত আমাৰ দেৱে ধৰি ৰাখি থৈ দিলে সেই হেলিকপ্টাৰ তললৈ নামি আহে মাটিটো নপৰে আকৌ যায় নামি আহে মাটিটো নপৰে এনেকৈ 7 বাৰ 45 মিনিট ৰাখিলে 7 বাৰ আপ ডাউন হ'ল ভণ্টি মোৰ ফালৰ পৰা হেপী বাৰ্থডে কৰিবি দেই যা তো সিহঁতৰ ইয়াৰ ভনীয়েকৰ আজি বাৰ্থডে হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্লগত এতিয়া আহিছে 11:25 ডাঙৰসকলে আশীৰ্বাদ কৰিব সৰুসকলে মৰম দিব আৰু লগৰবোৰে ছাপোৰ্ট কৰিব তো মই ধেমাজিত আছোঁ বুলি সকলোৱে জানে আৰু এতিয়া আছোঁ যে ধেমাজিৰ এটা বহুত বিখ্যাত মন্দিৰ নাম হৈছে হাবুং মন্দিৰ আপোনালোকে বহুতে শুনিছে মানে এতিয়া সেইটো মানে বহুত পবিত্ৰ ঠাই এতিয়া মাহীহঁতে কৈছে মই বিশেষ নাজানো তাত গৈ পিনে চাম তাৰপৰা ডাঙৰ কোনোবা পণ্ডিত এজনক সুধিম মানে আৰম্ভৰ পৰা একদম শেষলৈ সুধিম যদি কয় তেনেহ'লে আপোনালোকে গম পাব তো এতিয়া যাওঁ হাবুঙত এতিয়া মাহীহঁতৰ দোকান আছে মাহীহঁতৰ দোকানত সোমাম তাৰপৰা অলপ বস্তু লৈ আহিম মানে তাৰ পৰা বস্তু ল'ম বস্তু লোৱাৰ পিছত পূজা কৰিবলৈ যাম কেনেকুৱা হয় কি হয় সকলো চাই থাকক মোৰ লগতে তো এতিয়া যাওঁ ব'লক হাবুং ব'লক তো গাইছ এতিয়া মাহীহঁতৰ দোকান পাই গ'লোহি চাব নেকি ৰ'ব এইজনী ডাঙৰ মাহী এইজনী সৰু মাহী আৰু মাজু মাহী এইজনী সৰু মাহী ইয়ে দেখো ইয়ে এইখন দোকান এইফালে হাবুং যায় এইফালে যায় ন এইফালে যায় এতিয়া যাম অঁ লখিমপুৰ এইফালে যায় গোগামুখ এই চাইডত এই ৰাস্তাটোত আমি আহিছিলোঁ এইফালৰ পৰা তো এতিয়া যাওঁ আৰু মইতো ভালকৈ নাজানো এতিয়া মহা বা মাহীহঁতক সুধিম আহিলৈ নহ'লে তাতে সুধিম বয়সস্থ ককা এজনক তো চাই থাকক এতিয়া আপোনালোকে এতিয়া গৈ আছোঁ আমি ব'লক তো বন্ধুসকল এতিয়া পালোহি হাবুং আপোনালোকে চাব নি হাবুং ৰ'ব দেখাইছোঁ এইখন চাওক আগফালে হাবুং তাত সোমাই যাওঁ এতিয়া গেটখন বহুত ধুনীয়া চাওক গেটখন বনাই থাকোঁতে মই আহিছিলোঁ ফাৰ্ষ্ট তাৰপৰা অহা নাই এতিয়া আহিছোঁ 3-4 বছৰমান হৈ গ'ল তাৰপিছত এতিয়া আহিছোঁ 2 টাইমছ এখন চাওক কি মজা লোকেশ্যনটো চাওক আপোনালোকে লোকেশ্যন চেক কৰক লোকেশ্যন ড্ৰোন চ্ৰোন থকাৰ তেন্তে কথাই নাছিলে এতিয়া প্ৰথম চাকি জ্বলাই ল'ম মানে আগফালে মাহী গৈ আছে মইতো নাজানো মাহীয়ে ক'ব কি কৰিব লাগে প্ৰথম ইয়াত ভৰিটো ধুই লওঁ তাৰপিছত চাকি জ্বলাই ল'ম তাৰপিছত ইয়াত অলপ ফটো চটো মাৰিম আপোনালোকে চাব মানে এতিয়ালৈকে গম পোৱা নাই এতিয়া ক'ত কি কৰিব লাগে ফাৰ্ষ্ট তো প্ৰথম এতিয়া চাকি জ্বলাই লওঁগৈ তাৰপিছত সেৱা কৰিব লাগিব চাগে তো চাই থাকক মোৰ লগতে আপোনালোকেও চাই থাকক তো গাইছ এতিয়া আহিলোঁ ইয়ালৈ ভৰিটো ধুবলৈ আহিলোঁ তেতিয়া দেখিলোঁ যে একদম ঢকুৱাখানাৰ পৰা আহিছে ধেমাজিলৈ আহিছে চাইকেল চলাই চাইকেল চলাই আহিছে হাবুঙলৈ আৰু ল'ৰাকেইটা দেখাম নেকি কেইটামান পলাই গ'ল মানে লাজ কৰিলে এইটো আছে ভাইটি লগৰ যি হয় মানে লগৰ আৰু চাওঁ এফালে চাই দিয়া আকৌ তোমালোকে ক'ৰ পৰা আহিছা ঢকুৱাখানাৰ পৰা চাইকেল চলাই আহিছা কেইজন আহিছা 5 জন তুমিও আহিছা নেকি
ইমান সৰুতে একদম পূৰা চাইকেল চলাই ক'বই নালাগে। তো তোমাৰ সেই বয়স কিমান হ'ল? অঁ 12 বছৰ। 12 বছৰ হৈছে এতিয়া পূৰা চাইকেল চলাই আহিছে। তো ইয়াততো নিশ্চয় কিবা এটা আছে সেইকাৰণে আহিছে হয় নাই? তোমাৰ ঘৰ ক'ত? ঢকুৱাখানাতে? গোটেইকেইটা ঢকুৱাখানা। অঁ ইয়ালৈ মানে তোমালোকে কেতিয়া আহা? কিমান টাইমত আহিছিলে ঘৰৰ পৰা? 9টা বজাত আহিছোঁ। অঁ এতিয়া পালাহি পূৰা এতিয়া 12টামান বাজিব হ'ল আৰু। ঠিক আছে পিছত লগ পাম তোমালোকক। বাই বাই। তো দেখিছে কিমান দূৰৰ পৰা আহিছে। হা মোৰ ব্লগটোৰ নাম ইউটিউবৰ পল শইকীয়া ব্লগছ। এই আমাৰ গেটৰ মুখত যিখন মানে কুকুৰা আমাৰ ইয়াত যে এই দুটা কুকুৰা দিয়া আছে যে এই কুকুৰা লাঠি লৈ পেলাই এই কুকুৰা দুটা কি হয় আগতে ৰজাৰ মানে সময় মিলাই পেলাই ৰজাক দিয়া হয়। ৰজা সাৰ পাই মানে উঠে কুকুৰাই ডাক দিলে। অঁ সেইকাৰণে ইয়াত কুকুৰা দি থোৱা হৈছে। এই দুটা ন? এইটো এটা এইটো এটা। এতিয়া ইয়াত অকল চাকি জ্বলাই মানে ইয়াত চাকি জ্বলালোঁ। এতিয়া তামোল পাণ শৰাই দিবলৈ এতিয়া বেলেগ এঠাইলৈ যাব লাগে। কোন ঠাইলৈ যাব লাগে এতিয়া সেইটো চাওঁ। কোন ঠাইলৈ যাব লাগে এতিয়া মাহীৰ লগতে যাওঁ। মাহীয়ে কৈ আছে ক'লৈ যাব লাগে। তো মাহীৰ লগতে যাওঁ। আপোনালোকে চাই থাকক মোৰ লগত। তো গাইছ এতিয়া ইয়াত সোমাই গৈছোঁ। জেগাটো চাব ৰ'ব চেক কৰক। ইমান ধুনীয়া জেগাটো চাওক। চেক কৰক গাইছ। আপোনালোকে আহিব ইয়াত বহুত প্ৰমাণিক ঠাই। ৰ'ব এতিয়া সেই শৰাইখন দিয়া হ'ব। তাৰপিছত আপোনালোকক লগ পাই আছোঁ। চেক কৰক গাইছ ইমান ধুনীয়া। পূজা দি পেলাই যিনে হাঁহ কুকুৰা ছাগলী যি দিছে ইয়াত পূজা দিয়া পিছত এইবোৰ খাইছে। ক'ত খাইছে? এই বনাই খাইছে চাগে নিজে নিজে। অঁ নিজে খাব লাগিব। ইয়াত মানে আপোনালোকৰ মন পূৰণ হ'লে মানে কিবা এটা আশা লৈ আহিব আপোনালোকে। যদি পূৰণ হয় যদি কিবা এটা দিম বুলি ভাবিছে হাঁহ কুকুৰা ছাগলী তেতিয়া দিবহি। মানে লগে লগে দিব নহয়, যদি পূৰণ হয় তেতিয়া আহিব। তাৰপৰা এনেকৈ খাব লাগিব। এতিয়া মানুহবোৰে খাই আছে তেওঁলোকৰ এতিয়া মানে মন পূৰণ হৈ গ'ল আৰু তেওঁলোকৰ এতিয়া মানে যোনখিনি কামত আহিছিলে সেইখিনি সফল হ'ল। সেইবাবে এতিয়া কিবা আনিছিলে বা এতিয়া নিজে বনাই পিনে খাই আছে। তাত ভকতসকলো আছে। তো তেনেকুৱা অলপ পিছত ভালকৈ বুজাই দিম। মানে মই এতিয়া ভালকৈ নাজানোতো তো অলপ পিছত কৈ আছোঁ আপোনালোকক। তো বন্ধুসকল আপোনালোকে দেখিলে ইয়াত চাকি জ্বলালোঁ তাত আৰু তাৰপিছত তামোল পাণ দিলোঁ, টোপোলা দিলোঁ আৰু অৰিহণা দিলোঁ। ইয়াত আপোনালোকে দেখিছিলে লোকেশ্যনটো দেখিছে। তো 2 কপিমান ফটো উঠিলোঁ। যোনে যোনে ইনষ্টাগ্ৰামত ফ'ল' কৰি দিছে সকলোৱে পাব চাবলৈ। এতিয়া ফটো কেইকপিমান মাৰিলোঁ আৰু থাম্বনেইলৰ কাৰণেও এটা ফটো তুলিলোঁ। তো গাইছ এতিয়া ককা এজনক লগ পালোঁ। ককাজনৰ পৰা অলপ জানিম হাবুঙৰ বিষয়ে। আপুনি ককাজনে ক'ব। ককা হাবুঙৰ বিষয়ে অলপ ক'ব নেকি? অঁ ইউটিউব নেকি? ইউটিউব আচ্ছা। হাবুং চাউলুং চুকাফাই 1239 খ্ৰীষ্টাব্দত হাবুঙত পদাৰ্পণ কৰিছিলে আৰু তেওঁৰ লগত 9000 সৈন্য সামন্ত
তিনিজন পুৰোহিত আহিছিলে, মচাম মচাই মপলং। এই তিনি পুৰোহিতে চুকাফাক মঙল পাতি চাই সহায় কৰিবৰ কাৰণে তিনি পুৰোহিত লগত আহিছিলে। আৰু চুকাফাই 1239 খ্ৰীষ্টাব্দত আহি ইয়াতে যিখিনি দেখিলে বহল আৰু ওখ ঠাই, এই বহল আৰু ওখ ঠাইখিনিক চাৰিওফালে তেওঁ গড় মাৰি ল'লে। প্ৰায় 285 বিঘা মাটি গড় মাৰি ল'লে। গড় মাৰি লৈ লগত অহা 9000 সৈন্য সামন্তই গা ধুবলৈ পানী নাছিলে। সেইকাৰণে সেইটো দক্ষিণ দিশত এটা গা ধোৱা পুখুৰী খান্দি দিলে। আৰু লগতে তিনিজন পুৰোহিত আহিছিলে চুকাফাক মঙল পাতি চাই সহায় কৰিবলৈ। সেই তিনি পুৰোহিতে হ'ল মচাম মচাই মপলং। এই তিনি পুৰোহিতৰ এজনৰ ইয়াতে মৃত্যু হ'ল। মৃত্যু হোৱাত আহোমৰ এটা নিয়ম আছে যে মানুহজন মৰিলে শৱটো ধুই পখালি বাকচত ভৰাই মৈদাম দিয়ে। তাৰ কাৰণে এইটো উত্তৰ দিশত এটা হৰদোৱা পুখুৰী, পাৰতে মৈদামটো আছে। আৰু চুকাফাৰ লগত বুঢ়ী আইতাকে আৰু এটা বস্তু দিছিলে, সেইটো হৈছে কি চুমদেউ বিগ্ৰহ, অৰ্থাৎ ভৈয়াম জংঘল জেগা, তুমি য'তেই থিতাপি ল'বা তাতেই এই চুমদেউ বিগ্ৰহ বহুৱাই পূজা কৰিবা, সেই বুলি চুকাফাক দি পঠাইছিলে। আৰু চুকাফাই সেই চুমদেউ বিগ্ৰহ বহুৱাবৰ কাৰণে বৰ্তমান য'ত চাউচেন ৰেন মন্দিৰ ভাগ বনিছে, সেই মন্দিৰ ভেটিটো চাউলুং চুকাফাই তোলা। সেইটো এতিয়া তোলা ভেটি নহয়, সেইটো 1239 খ্ৰীষ্টাব্দত তোলা ভেটি। কিন্তু হাবুং পৰিচালনা সমিতিখনে এতিয়াহে মাত্ৰ ওপৰতে ঘৰ দুৱাৰবিলাক বনাই দিছে। ভেটিভাগ কিন্তু চাউলুং চুকাফাই তোলা। এনেকৈ চাউলুং চুকাফাই 4 বছৰকাল ইয়াতে পূজা কৰি আছিল। কিন্তু ব্ৰহ্মপুত্ৰৰ বানপানী আহিলে, চাৰিওফালে পানী উঠিলে। সেয়ে চুকাফাই ভাবিলে দ জেগা বুলি ভাবি এই জেগা পৰিত্যাগ কৰিলে। কিন্তু এই যে হাবুং, অৰ্থাৎ হা মানে হ'ল বহল আৰু ওখ ঠাই, এই গোটেই 285 বিঘা মাটি বহল আৰু ওখ ঠাই, কিন্তু চাৰিওফালে দ ঠাই। এই পূব আৰু উত্তৰ দিশ, এই দুয়োটা দিশত এখন কহা নদী আগুৰি আছে, আৰু পশ্চিম দিশত এখন বটুৱা বিল আছে, আৰু উত্তৰ দিশত এখন দক্ষিণ দিশত এখন হেৰি আছে, কি কয় মেৰবিল আছে। এই চাৰিওফালে দখিনি টাই ভাষাত বুং বুলি কয়। সেয়ে দ আৰু বাম দুয়োটা মিশ্ৰিত, সেইকাৰণে নামটো পালে হাবুং। সেই হাবুংখনকে চুকাফাই 4 বছৰকাল থাকি গুচি গ'ল। কিন্তু যোৱাৰ পাছত এই হাবুং অটব্য অৰণ্য হৈ ৰ'ল। সেই অটব্য অৰণ্য জংঘলময় জেগাখন 1990 চনত এজন মানুহে উদ্ধাৰ কৰি দিলে। সেইজনে হৈছে মানচাও নগেন হাজৰিকা। তেখেতৰ ঘৰ গুৱাহাটী মূলাগৰ পথত। আৰু তেখেতে যেতিয়া উদ্ধাৰ কৰি দিলে, তেতিয়াই আমি যিবিলাক স্থানীয় মানুহ যেনে বৰৰাজোহা কলাকাতা ক্লাইমে পোৱা শইকীয়া, সেই ৰাইজে ইয়াতে খেৰ বাঢ়ে মন্দিৰভাগ বনাই ল'লোঁ। বনাই লোৱাৰ পাছত ইয়াতেই আমাৰ ওচৰ গাঁৱৰ মানুহৰ কাৰোবাৰ বেমাৰ আজাৰ হ'লে, অপায় মংগল হ'লে, গৰু এটা হ'লে, জাল এখন হ'লে সকলো ইয়ালৈ আগ কৰিব লাগিলে। আৰু লগে লগে প্ৰমাণ পালে। প্ৰমাণ পোৱাৰ কাৰণে পূজা দিব বিচাৰিলে। এতিয়া পূজা কি দিব? যিদিনাখন লাই খটা পুতিছিলে, সেই লাই খটা পুতোতে কাই এটা পাতচি কৰি তাৰ টেষ্টটো দিছিলে। কাই মানে হ'ল কুকুৰা, পাতচি মানে হ'ল বলি দিয়া, তাই শব্দ। আৰু আহোমৰ পিয়ল উগলাও, অৰ্থাৎ সাঁজ বাকি দিছিলে। আৰু মৃদঙৰ ঘাট মাৰি খটাটো বহুৱাই দিছিলে। সেই তাকে দেখি ৰস আৰু কুকুৰাই পূজা আনিলে। কিন্তু ৰস আৰু কুকুৰা পূজা আনিলে সঁচা, পূজা কৰিবলৈ এজন পুৰোহিত লাগিব। কোনে পুৰোহিত কৰিব? তাই ভাষাৰে আশীৰ্বাদ দিব লাগিব। তেতিয়াই এজন মানুহক পালোঁ, সেইজনে হৈছে দামচাও ধনীৰাম চমুৱা। তেখেত শিৱসাগৰত প্ৰশিক্ষণপ্ৰাপ্ত, তেখেতকে দায়িত্ব দিলোঁ। তেখেতে ইয়াতে মাংগলিক কৰ্ম আৰম্ভ কৰিলে। কিন্তু আমিও ভাষাটো আগতেই শিকিছিলোঁ। এখন ভেঞ্চাৰ এম ই স্কুল খুলি পঢ়াই আছিলোঁ। 11 বছৰকাল পঢ়াই থাকোঁতেই তেতিয়া হাবুং পৰিচালনা সমিতিয়ে মোক ইয়ালৈ টানি আনিলে যে আপুনি ভেঞ্চাৰ স্কুল কৰিব নালাগে, ৰাইজৰ সেৱকক ইয়ালৈ আহক, ৰাইজৰ সেৱকক। আৰু সেইমতে ময়ো আজি ইয়াতে আহি এই 34টা বছৰকাল ইয়াতে পুৰোহিত জীৱন অতিবাহিত কৰিলোঁ। তেতিয়া দিনত পূজাটো খুব কম হয়। দিনটোত পূজা 2টা 3টা, বেছি হ'লে 5টা, ইমানেই পূজা হয়। আৰু বাঢ়িলে কেতিয়া? 2016 চনত যেতিয়া সৰ্বানন্দ সোণোৱাল অসমৰ মুখ্যমন্ত্ৰী হৈ হেলিকপ্টাৰ লৈ ইয়ালৈ আহিলে। লগত আহিলে পৰিমল শুক্লবৈদ্য, নৱদলে প্ৰধান বৰুৱা। 4 ব্যক্তি আহি ভিতৰলৈ গ'ল, আশীৰ্বাদ ল'লে। মই আশীৰ্বাদ দিলোঁ, ওলাই আহিলে। এইখিনিতে এটা ষ্টেজ আছিলে, আৰু তাতে সৰ্বানন্দই উঠি ভাষণ দিলে। ভাষণ দি হাবুঙক 2 কোটি টকা দিম বুলি ক'লে। কৈয়ে 4 ব্যক্তি গৈ হেলিকপ্টাৰত উঠিলে। হেলিকপ্টাৰ উৱা মাৰিলে, কিন্তু সেই হেলিকপ্টাৰ বহুত ওপৰত আমাৰ দেৱে ধৰি ৰাখি থৈ দিলে। সেই হেলিকপ্টাৰ তললৈ নামি আহে, মাটিটো নপৰে, আকৌ যায়, নামি আহে, মাটিটো নপৰে। এনেকৈ 7 বাৰ 45 মিনিট ৰাখিলে, 7 বাৰ আপ ডাউন হ'ল। তেতিয়া জিলাৰ DC দৌৰি ভিতৰত মোক খবৰ দিলে। আৰু মই যিটো নামপ্লক আপোনালোকক পানী ছটিয়াওঁ, সেই নামপ্লক পানীটো লৈ ফিল্ডলৈ দৌৰি গৈছোঁ। অৰ্থাৎ সেই নামপ্লক আমাৰ 8 লাখ বজ্ৰপাতৰ যিমান শক্তি, 8 লাখ হাতীৰ যিমান বল, সেই পানীটোপাত সিমানেই বল আছে। সেয়ে হ'ল নামপ্লক। আৰু তাকে লৈ ফিল্ডলৈ দৌৰি গ'ল। দৌৰি গৈ তাতে দেও ধ্যান কৰিলোঁ, অৰ্থাৎ চুলুক গালোঁ। চুলুক কি? মেডাম মেফি পাতিলে আমি 9জন দেৱতাৰ চুলুক গাওঁ, 9জনৰ চুলুক গালোঁ। চুলুক গাই যেতিয়া ঘটিটোপা চাটডালে চাটুককৈ মাৰি দিলোঁ, ভাটুংকৈ হেলিকপ্টাৰখন উৰি গুচি গ'ল। আৰু সেই সৰ্বানন্দই সন্ধ্যাৰ লগে লগে ফোন কৰি জনাইছে যে মই ভালকৈ হ'লে পালোহি,
মই ষ্টেজত 2 কোটি দিম বুলি কৈছোঁ, নহয় মই 3 কোটি টকা দিম বুলি ক'লে। গতিকে সেই 3 কোটি টকা পাই হাবুং পৰিশ্ৰমিতে এইবোৰ ঘৰ দুৱাৰ বনালে, নহ'লে এইবিলাক ঘৰ দুৱাৰ নাছিল। গতিকে সেই বংশধৰসকল এই হ'ল মহিমাময় হাবুং, যিখন মহিমাময় হাবুং চাউলুং চুকাফাই 1239 খ্ৰীষ্টাব্দত পদাৰ্পণ কৰি এৰি থৈ গ'ল। কিন্তু ইয়াৰ মাটি আজিলৈকে কোনেও ল'ব নোৱাৰিলে। কিয়? ইয়াত মানুহ বহিলে তেজ বমি কৰি মৰি যায়। অৰ্থাৎ কাৰ কাৰণে থ'লে? আমাৰ কাৰণে থ'লে, যে প্ৰজন্মৰ নাতি পুতিবিলাক নিশ্চয় এদিন জানিব, শুনিব, ইয়ালৈ আহিব, আশীৰ্বাদ ল'ব, সেই বুলিয়ে থৈ দিলে। তাৰ কাৰণে আজি আমি ভোগ কৰিবলৈ পাইছোঁ। আজি অসমৰ শদিয়া বা ধুবুৰীলৈকে নিতৌ শ শ লোক আহিছে, হাজাৰ হাজাৰ লোক আহিছে। যিমান অসমত বাস কৰা বড়ো, মিচিং, কছাৰী, চিং, ফকা, দফলা, তিৱা, মিৰি, মিচিমি, নগা, কোচ, কলিতা, বামুণ, গোসাঁই, আহোম, যিমান জাতি আছে সকলো ইয়ালৈ আগমন ঘটিছে। কাৰণ ইয়াৰ এটা মহিমা আছে। সেই মহিমাই হৈছে কি, আপুনি প্ৰথমবাৰ আহি ইয়াতে যেতিয়া ধ্যান কৰিব, তেতিয়া আপুনি মনতে দুটা কথা ভাবিব লাগিব। 1, আপুনি কি আশা লৈ আহিছে এই কথাটো ক'ব। 2, আপোনাৰ আশা ভাগি পূৰণ হ'লে পুনৰবাৰ আহি পিনি দেওঘৰত পূজা আভাস দিব লাগিব। আপুনি কি পূজা দিব সেই কথাটো মনত বান্ধিব লাগিব। এই দুয়োটা কথা কোৱাৰ পাছত ইয়াত 80%, 20% বুলি কথা নাই, 100% আপোনাৰ কৰ্মসিদ্ধি হ'বই। সেইকাৰণে আজি য'ত ভেলুত ভাল নোহোৱা মানুহটো ইয়ালৈ আহিছে, ভাল হৈছে। কোনোবাই বেমাৰ এটা ডাক্তৰে ধৰিব পৰা নাই, ইয়ালৈ আহিছে, ভাল হৈছে। কোনোবাই বিয়া বাৰু পাতিছে, 20 বছৰ সন্তানে মুখ দেখা নাই, ইয়ালৈ আহিছে, সন্তানে মুখ দেখিছে। কোনোবা ছোৱালী 20 বছৰ তোলনি বিয়া হোৱা নাই, ইয়ালৈ আহিছে, তোলনি বিয়া হৈছে। কোনোবা মাত নুফুটা ল'ৰা এটা আহিছে, মাত ফুটিছে। কোনোবা লেঙেৰা এটা আহিছে, সিও ভাল হৈছে। গতিকে এই হ'ল মহিমাময় হাবুং। ইয়াতে হাজাৰ হাজাৰ ল'ৰা ছোৱালীয়ে আশীৰ্বাদ লৈ চাকৰি পাইছে। গতিকে এই মহিমাময় হাবুঙত আপুনি এক ধ্যান কৰিব জানিলে আপুনি চব পাব। কিন্তু এটা কথা, আপুনি এইখন হাবুঙলৈ আহোঁতে আমি লকডাউনৰ দিনতো বন্ধ কৰা নাছিলোঁ। আপুনি যেতিয়াই ঘৰৰ পৰা ওলাই আহিব, তেতিয়াই সেই দেৱে জানে যে আজি কোন কোন ব্যক্তি ইয়ালৈ আহিব, সেই কথাটো জানে। সেইকাৰণে আপুনি বাটত আহি থাকোঁতে ক'তো আপোনাৰ গাড়ীখন বেয়া নহয়, ক'তো আপোনাৰ বাট ভুল লাগিলেও, বাট কেনা লাগিলেও আপোনাক ইয়াত পোৱাই দিব। কোনো পুলিচ মেলিতে আপোনাক বাটত ধৰি বান্ধি ৰাখিব নোৱাৰে, আপোনাক আনি ইয়াত পোৱাব। আৰু আপুনি ইয়াতে আহি যি কিবা এটা দান বৰঙণি দক্ষিণা দিছে, সেয়া মুক্ত কণ্ঠে দিব লাগিব, অন্তৰকৰণে দিব লাগিব। যদিহে মনত খোকোজা ৰাখি কিবা দান বৰঙণি দিয়ে, তেতিয়াহ'লে কিন্তু কামত নাহিব। আৰু আপুনি গোটা দিন যোৱা কাৰ্যসূচীয়ে এই 285 বিঘা বাউণ্ডেৰীৰ ভিতৰত ৰং তমাচা ফূৰ্তি আনন্দ কৰি নাচি বাগি খাই থাকক, তাত কোনো আপত্তি নাই। কিন্তু যদিহে আপুনি খাই হওক নাখাই হওক, বেয়া মাত, বেয়া কথা, অন্যায়, অহংকাৰ, অত্যাচাৰ মাতে, তেতিয়াহ'লে আপোনাৰ কৰ্মজয়ীটো নহয়েই, আৰু আপুনি ঘূৰি যাওঁতে বাটতে বিপৰ্যয় ঘটিব। এই হ'ল মহিমাময় হাবুং। গতিকে ইয়াত আপুনি এক মনে, এক ধ্যানে, অন্তঃকৰণে, দেহচিতে দেউতাৰ ধ্যান কৰিব জানিলে আপুনি যি বিচাৰিব তাকে পাব। কাৰণ আমি 1990 চনৰ পৰা যদি ইয়াতে পূজা কৰিছোঁ, ইয়াতে আমি 9জন দেৱতাক পুণ্যক্ৰমে আমি চাকি লগাইছোঁ। যদিও আপোনালোকে শখন চাকি লগাইছে, হাজাৰ হাজাৰ চাকি লগাইছে, তাৰে ভিতৰত 9খন চাকি আমাৰ হিচাপৰ চাকি। প্ৰথমখনে আমি কাক দিছোঁ? ফ্ৰা টু চিং ফ্ৰং হুং, অৰ্থাৎ নিৰাকাৰ নিৰবিচ্ছিন্ন তেওঁক দিছোঁ। দ্বিতীয়খন কাক দিছোঁ? লাংকুৰি, অৰ্থাৎ 3 তলিকৈ অধিকেই, তেওঁ তলতো থাকে, মধ্যতো থাকে, ওপৰতো থাকে, তেওঁক দিছোঁ। 3 নম্বৰখন কাক দিছোঁ? আই লেংদিন, অৰ্থাৎ ধৰিত্ৰী, যিখন পৃথিৱীত আমি চলন ফুৰণ উৰণ বুৰণ গজন গমন কৰি ফুৰিছোঁ, সেই ধৰিত্ৰী মাক দিছোঁ। আৰু 4 নম্বৰত কাক দিছোঁ? যে যা চিঙিফা, অৰ্থাৎ সৰ্ববিদ্যা অধিষ্ঠাত্ৰী সৰস্বতী, যাক নহ'লে আমি মগজুৰে কালচা কৰিব নোৱাৰোঁ, কথা ক'ব নোৱাৰোঁ, ভাবিবই নোৱাৰোঁ, সেই সৰস্বতী মাক দিছোঁ। আৰু 5 নম্বৰত কাক দিছোঁ? খাও খাম, অৰ্থাৎ জলদেৱতা, যি জল নহ'লে কোনো জীৱই জীয়াই থাকিব নোৱাৰে, তাৰ কাৰণে জলদেৱতাক দিছোঁ। তাৰপাছত 6 নম্বৰত কাক দিছোঁ? মুটকুম টাইকুম, অৰ্থাৎ সূৰ্য দেৱতা, যি সূৰ্যৰ পোহৰ বিলাই পৃথিৱীখন সুন্দৰ কৰি ৰাখিছে, তাৰ কাৰণে সূৰ্য দেৱতাক দিছোঁ। আৰু 7 নম্বৰত কাক দিছোঁ? চিৎসাম লাম, অৰ্থাৎ চন্দ্ৰ অধিপতি, তেওঁ ৰাতি পোহৰ দিয়ে, তেওঁকো আমি এখন চাকি দিছোঁ। আৰু 8 নম্বৰত কাক দিছোঁ? আমাৰ 33 কোটি দেৱতা এজন গুৰু আছে, গুৰুজনৰ নাম হ'ল জাংচাই হোম। আৰু সেই জাংচাই হোমে এটা পদবী, কোনো দেৱতাক আজিলৈকে এৰি দিয়া নাই। সেই পদবীটো হৈছে 8 লাখ বজ্ৰপাতৰ অধিকাৰ। যেতিয়া পৃথিৱীত ধাৰাসাৰ বৰষুণ দিয়ে, তলত বেয়া দেৱতা অপদেৱতা দেখিলে জাংচাই হোমে বজ্ৰপাত মাৰিবৰ কাৰণে খেদি ফুৰে, আৰু তেতিয়াই সেই বেয়া দেৱতাটো গৈ নৰমনিষক কাষ চাপে, আৰু তেতিয়াই নৰমনিষ মৰিছে। কিন্তু ডাইৰেক্টলি নৰমনিষৰ গাত কেতিয়াও জাংচাই হোমে বজ্ৰপাত নামাৰে। আৰু শেষত আৰু এখন চাকি দিলোঁ, সেইখনেই হ'ল ৰাখিন বাখিন, অৰ্থাৎ বিঘিনি দিয়ে, অপায় মংগলৰ দেৱতা। যে ইয়াতে বিভিন্নজনৰ গাহৰি, ছাগলী, হাঁহ, কুকুৰা জীৱবোধ কৰা হৈছে, যদি বিঘিনি তেওঁক চাকি নিদিওঁ তেওঁ বিঘিনি ঘটাব, সেইকাৰণে বিঘিনি তেওঁকো এখন দিয়া হৈছে। শেষত আৰু এখন চাকি লগাই দিলোঁ, সেইখন কাৰ? সেইখনে হ'ল চাউলুং চুকাফা। অৰ্থাৎ চাউলুং চুকাফাই যদি ইয়াত নাহিলেহেঁতেন, আজি তুমি মই আমি সকলো ইয়ালৈ নাহিলোহেঁতেন। সেইকাৰণে চাউলুং চুকাফাক এখন দিয়া হৈছে। এইসকল দেওকে 1990 চনৰ পৰা অহৰহ পূজা কৰা হৈছে, আৰু এইসকল দেৱে অসমত বাস কৰা সকলো জাতিকে পুণ্যক্ৰমে আশীৰ্বাদ দি আছে। খুব টাং ৰং বয় মানচাও প্ৰশান্ত ফুকন। ধন্যবাদ। তো ৰাইজসকল সকলোৱে এতিয়া শুনিলে, সকলো কথা এতিয়া ক'লে এই হাবুঙৰ বিষয়ে, কেনেকুৱা পালে সকলোৱে ক'ব। আৰু মই যদি কিবা ভুলকৈ কৈ পাইছিলোঁ ক্ষমা কৰিব। আপোনালোকে শুনিলে এতিয়া ককা একদম
আৰম্ভণিৰ পৰা শেষলৈ সকলো কথা ক'লে আৰু আপোনালোকে যদি কোনোবা আহিম বুলি ভাবিছে আহিব পাৰে বাই 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 দি আকৌ বাই 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 দে আকৌ অঁ ভণ্টি মোৰ ফালৰ পৰা হেপী বাৰ্থডে কৈ দিবি দেই যা তো সিহঁতৰ ইয়াৰ ভনীয়েকৰ আজি বাৰ্থডে তো ইয়াক হেপী বাৰ্থডে কৰি দিলোঁ মোৰ ফালৰ পৰা তো গাইজ ব্লগটো কেনেকুৱা কৰিলে সকলোৱে ক'ব ইয়াতে ব্লগটো এণ্ড কৰি দিওঁ হোপ আপোনালোকে ভাল পালে আৰু কাৰোবাৰ আশা আকাংক্ষা আছে যদি আহিব পাৰে ইয়ালৈ আপোনালোকে আহিব পাৰে জেগাটো বহুত ধুনীয়া যদি ব্লগটো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু মৰম লগা কমেণ্ট এটা কৰি দিব তো লগ পাম এটা নতুন ভিডিঅ'লৈ বাই বাই